পুনৰ ঢিঙৰ বুকুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল নগাঁও জিলাৰ ঢিং মহাবিদ্যালয়ৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী তিশা বৰাই। যোৱা 2 অক্টোবৰত NSS গোটৰ বাছনি পৰীক্ষা অনুষ্ঠিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো মহাবিদ্যালয়ৰ পৰা উক্ত বাছনি পৰীক্ষাত 300জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত 3জন শিক্ষাৰ্থীক নিৰ্বাচিত কৰে আগন্তুক 63তম দিল্লীৰ কেন্দ্ৰীয় গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হয় আৰু নিৰ্বাচিত 3 শিক্ষাৰ্থীৰ ভিতৰত নগাঁও জিলাৰ ঢিং মহাবিদ্যালয়ৰ ছাত্ৰী তিশা বৰাই স্থান লাভ কৰিবলৈ সক্ষম হয়। তিশা বৰাৰ সফলতাৰ পিছতে ঢিং মহাবিদ্যালয়ৰ লগতে অঞ্চলবাসীৰ ৰাইজৰ মাজত চলিছে আনন্দৰ বন্যা। এটা দৰিদ্ৰ পৰিয়ালৰ তিশা বৰাৰ অনুশীলনৰ বাবে বৰ্তমানে প্ৰয়োজন হৈছে বহু সা-সামগ্ৰী। সেয়েহে তিশা বৰাক সহায়ৰ বাবে আগবাঢ়ি আহিছে ঢিঙৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। ঢিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পৰা এটা ধনৰ টোপোলা আৰু ঢিং বজাৰৰ হেপী নীল নামৰ শ্ব'ৰুমটো স্বত্বাধিকাৰী দীপু কুমাৰ নাথে তিশা বৰাক এখনি গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এযোৰ জোতা আগবঢ়ায়। তিশা বৰাৰ সফলতাত ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰী সকলো যেন আনন্দত আত্মহাৰা। আজি আমাৰ ঢিং মহাবিদ্যালয়ৰ কাৰণে এটা গৌৰৱোজ্জ্বল দিন। ঢিং মহাবিদ্যালয়ৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে NSS গোটৰ হৈ BA 3rd চেমৰ তিশা বৰাই ৰিপাব্লিক ডে পেৰেডৰ কাৰণে চিলেকশ্যন লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰৰ যিখিনি মহাবিদ্যালয় আছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ও তাত অংশগ্ৰহণ কৰিছিলে। যোৱা 2 অক্টোবৰত আমি সকলোবিলাক তাত প্ৰায় 300 ছাত্ৰ-ছাত্ৰী তাত গোট খাইছিলে আৰু সেই ছাত্ৰ-ছাত্ৰীবিলাকৰ পৰা ঢিং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে চিলেকশ্যন পাইছে। মুঠতে 3গৰাকী ছাত্ৰীয়ে অসমৰ 3গৰাকী ছাত্ৰীয়ে চিলেকশ্যন পাইছে। তাৰ ভিতৰতে তিশা বৰা আমাৰ এক উল্লেখযোগ্য। আজি আমি ঢিং মহাবিদ্যালয়ৰ যিটো ছাত্ৰ একতা সভা আছে, এই ছাত্ৰ একতা সভাই তিশা বৰাক প্ৰদান কৰিব বিচাৰিছে তেখেতক উৎসাহ জনাবৰ কাৰণে আৰু আগন্তুক যি কেম্প আছে সেই কেম্পৰ বাবে যিবিলাক সামগ্ৰী কিনিবলগীয়া হ'ব এই সামগ্ৰীখিনি তেওঁ কিনিবৰ কাৰণে যিখিনি আৰ্থিক বা প্ৰয়োজন টকা পইচাৰ প্ৰয়োজন হ'ব সেই প্ৰয়োজনটো পূৰাবৰ বাবে ঢিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আগবাঢ়ি আহিছে। ফল হ'বৰ বাবে মই মানে গৌৰৱ অনুভৱ কৰিছোঁ যে মই এইখন কলেজৰ ষ্টুডেণ্ট হিচাপে RDC কেম্পৰ কাৰণে চিলেক্ট হৈছোঁ। প্ৰস্তুতি কেনেকৈ লৈছিল আপুনি? মই প্ৰস্তুতি তেনেকৈ চলোৱা নাই, দৌৰিছিলোঁ আৰু কলেজত এনেই 15 আগষ্টৰ কাৰণে অকণমান ড্ৰিল প্ৰেক্টিচ কৰিছিলোঁ আৰু তেনেকৈ একো কৰা নাই। ট্ৰেইনিঙৰ সময়ত কেনেকৈ এটা পৰ্যায় আছিলে? তেনেকুৱা এমাহ কৰিছিলোঁ কলেজত, দৌৰ চৌৰ কৰিছিলোঁ, তাৰপিছত ড্ৰিল অলপ কৰিছিলোঁ। কি ক'বা তোমাৰ এই সফলতাৰ আঁৰত কোন আছে? সফলতাৰ আঁৰত তেনেকৈ ছাৰহঁত, মা আৰু মোৰ বন্ধু বান্ধৱী। যে আমাৰ যিটো NSS চিলেকশ্যন কেম্প হয় ৰিপাব্লিক ডেৰ কাৰণে 2 অক্টোবৰত হৈছিলে আৰু প্ৰথমবাৰৰ কাৰণে ঢিং মহাবিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰী তিশা বৰা আপোনালোকৰ সন্মুখত দেখা পাইছে। তিশা বৰাই আমাৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ লাভ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো চিলেকশ্যন কেম্প হৈছে। গতিকে আজি আমি তিশা বৰাক ইয়াত আচলতে সম্বৰ্ধনা জনাবলৈ আৰু কিছু আমি মহাবিদ্যালয়ৰ ফালৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ যিসকল আছে, আমাৰ জেনেৰেল ছেক্ৰেটেৰী প্ৰমুখ্যে যিসকল ইয়াত উপস্থিত আছে, সকলোৰে তৰফৰ পৰা এটা আমি সামান্যভাৱে এটা অনুদান আগবঢ়াবলৈ আগবাঢ়িছোঁ যাতে তেওঁ সফলতাৰে যি আগন্তুক যি ৰিপাব্লিক ডে পেৰেডৰ যিখিনি কেম্প তেওঁ অৱতীৰ্ণ হ'ব, যিকেইটা শিবিৰত তেওঁ থাকিবগৈ লাগিব, তাত যাতে সফলতাৰে গোটেই কামখিনি সমাপন কৰি আমাৰ অঞ্চলৰ আমাৰ এই মহাবিদ্যালয়খনৰ লগতে জিলাখনৰ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাকেই কামনা কৰিছোঁ। ঢিঙৰ পৰা নৱজ্যোতি শইকীয়াৰ প্ৰতিবেদন, নিউজ ডে আছাম।